দুৰ্ভাগ্যজনক ক'ব লাগিব মানে, কাৰণ আমাৰ বাগিচাটো প্ৰতিদিনে এনেকুৱা বাগিচাৰ কাম চলি থাকে, কিন্তু আজি ভুলক্ৰমে বা দুৰ্ঘটনাই ক'ব লাগিব যে এজন শ্ৰমিক আমাৰ সুলেমান কেৰকেটা নামৰ 45 এজ আছিলে। তেওঁ ইয়াতে প্ৰতিদিনে এই CTC মেচিনৰ য'ত পাত ঢালে তাতে কাম কৰে। তাতে কাম কৰাতে যেতিয়া নেকি তেওঁ মানে এনে পাতটো টানি আছিলে, টানি তাতে বহিহে দিয়ে, তাতে মানে বহি মানে এনেকুৱা হাতেদি দিয়ে। কিন্তু সেই যেতিয়া পাতটো টানি আছিলে তেতিয়া তাৰ ভৰিখন শ্লিপ কৰি তাতে সোমাই গ'ল মেচিনত। সোমাই যোৱাৰ লগে লগে তাৰ ভৰিখন কাটি গ'ল আৰু মেচিন ততাতৈয়াকৈ বন্ধ কৰা হ'ল, যাৰ ফলত তেওঁ মানে সুকলমে আছে বুলি ক'ব লাগিব। যদিও এটা ভৰিটো আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক ততাতৈয়াকৈ ইয়াৰ পৰা বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ'ল। আৰু বাগিচাৰ পৰা সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ কাৰণে এটা আস্থা দিছে যে বাগিচাৰ যিখিনি তেওঁলোকৰ পৰিয়ালৰ যিখিনি চোৱা চিতা বা যিখিনি মানে কৰিব লগা সেই বস্তুখিনি কৰিব আৰু যিখিনি পাব লগা তেওঁৰ সেই উপযুক্ত ক্ষতিপূৰণটো দিয়া হ'ব বুলি আমাৰ বাগিচাৰ ফালৰ পৰা কোৱা হৈছে। পৰিয়ালকো এতিয়া এটা গাড়ী ব্যৱস্থা কৰি তেওঁলোককো বৰপেটা মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। ভৰিখন এতিয়ালৈকে আমি চাবই পৰা নাই, কাৰণ মেচিনটো যেতিয়া কিবাটো হ'ল তেতিয়াহ'লে কাটি গ'ল আৰু যেতিয়া তাক ওলালোঁ গোটেই ব্লাড হৈ আছিলে, গোটেই কিবা কাপোৰেদি মানে ঢাকি লৈ এইটো লৈ যোৱা হ'ল। আমি চাবই পৰা নাই, এতিয়া মেচিনটো খুলিলেহে গম পোৱা যাব যে আচলতে মানে কিমানখিনি কাটিছে বুলি পাইছে এইটো জানো লেফ্ট ভৰিত, আৰু এইটো মানে ততাতৈয়াকৈ ইয়াৰ পৰা মানে মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। মানে সম্পূৰ্ণ গম পোৱা নাই, কাৰণ আমি গোটেই ব্লাড হৈ আছিলে, গতিকে আমি দেখিবলৈ পোৱা নাই। গতিকে হ'ব পাৰে এনেকুৱা, কিন্তু ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ আমাৰ বাগিচা কৰ্তৃপক্ষ দিব বুলি আমাক ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে। আমাৰ কাম চলে প্ৰতি দেওবাৰত বা ডেইলিয়ে চলে মানে এনেকুৱা, কিন্তু আজি হঠাৎ এটা আমাৰ শ্ৰমিক সুলেমান কেৰকেটা নামৰ এজন শ্ৰমিক কাম কৰি থাকোঁতে তেওঁ যেতিয়া মানে পাতিটো ঢালে এই CTC মেচিনত, সেই CTC মেচিনত মানে ভুলক্ৰমে তাৰ ভৰিটো সোমাই গ'ল আৰু সেই সোমাই যোৱাৰ ফলত তেওঁৰ ভৰিটো কাটি গ'ল আৰু তেওঁক ততাতৈয়াকৈ মেডিকেল বৰপেটা ৰিফাৰ কৰা হৈছে। কোনখন ভৰি কাটিছে এতিয়া ক'ব পৰা নাই, কোনখন লেফ্ট না ৰাইট হৈছে বুলি। বৰ্তমান অৱস্থা কেনেকুৱা? সুস্থই আছে মানুহটো, কাৰণ লেফ্ট চাইড হ'ব পাৰে, কিন্তু মানুহটো সুস্থই আছে আৰু ইয়াক মানে ততাতৈয়াকৈ লৈ যোৱা হ'ল, কিন্তু দেহাটো মানে কঁপি আছে বা দুৰ্বল হৈ পৰিছে, কাৰণ ভৰিটোৱে নাইকিয়া হৈ গ'ল। সেইটো কাৰণে আমাৰ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু আমাৰ যিখিনি মানে কৰ্মচাৰীৰ কিবা ফেমিলি আছিলে তেওঁলোককো লৈ যোৱা হ'ল। ঘটনাক লৈ কি ক'ব বিচাৰে আপুনি? ঘটনাক লৈ এতিয়া কি কওঁ, এইটোতো দুৰ্ঘটনাই বুলি ক'ব লাগিব, কাৰণ এই ইমান দিনে মানে মেচিনত ভালকৈ কাম কৰি আছিলে, কিন্তু সেই বস্তুটো যেতিয়া হঠাৎ মানে তেওঁ যেতিয়া টানি আছিলে তেতিয়া তাতে সোমাই গ'ল, এনেকুৱা ধৰণে ঘটনাটো দুৰ্ভাগ্যজনক ক'ব লাগিব। আৰু আগন্তুক দিনত যাতে এনেকুৱা নহয় তাৰ কাৰণে মানে আমাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় ভাল হ'ব। बड़ी दुख की बात है कि आज हमारे यहाँ घटना घट गया। हमारे फैक्ट्री में एक व्यक्ति पत्ती जब अपने उसमें डाल लेते CTC के रोटर वैन में, उसी समय उनका पाँव स्लिप होके रोटर वैन में मतलब चला गया। उसके बाद हम लोगों ने उनको इमीडिएट उठा के वहाँ से हॉस्पिटल भिजवा दिया है। अभी ये तो हमें पता नहीं ना कैसा किस अवस्था में है, तो हम तुरंत भेज दिए, क्योंकि पहले व्यक्ति को बचाना है ना, पहले तो आदमी को बचाना पड़ेगा। नहीं, वो तो पूरा जितना वहाँ पे हमारे डॉक्टर तो उन्होंने उठाए उनको, हम लोग उसको बांध के करवा के इंजेक्शन देके डॉक्टर साहब के साथ भेजवा दिया हम लोग। उसका पैर कैसे बचा सकते हैं हम? कैसे वहाँ पे, वहाँ तो मशीन है ना, मशीन के अंदर तो दिख पाएगा नहीं ना, ऊपर से नहीं दिख पाएगा। किस कारण? स्लीपिंग मोस्ट प्रोबेबली। मैं तो था नहीं घटने पे, अनुमान लगा रहे हैं कि स्लीपिंग ही हुआ होगा। फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां। बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार्ड नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों। फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन। गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA, MSc, BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन। गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन। बेजों लोगोसे बिगियान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, बिगियान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बिनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन।
बेनि दान बान्थाखौ 10 निफ्राय 15,000 गेजेराव होनाय जागोन। बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया BA BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दान बान्थाखौ 8 निफ्राय 10,000 गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।